মোৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম। আজি মই তোমালোকলৈ লৈ আনিছোঁ হনুমন্ত লংকা দৰ্শন পাৰ্ট 2 পাঠভিত্তিক প্ৰশ্নবোৰ। পাৰ্ট 2 লেখক মাধৱ কন্দলী। 1 নম্বৰ, চমুকৈ উত্তৰ দিয়া। ক. মাধৱ কন্দলী কোন আছিল? উত্তৰ, মাধৱ কন্দলী শংকৰ পূৰ্বযুগৰ কবি আছিল। খ. মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল? উত্তৰ, মাধৱ কন্দলীয়ে বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণ মহাকাব্য অনুবাদ কৰিছিল। গ. মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়? উত্তৰ, মাধৱ কন্দলীৰ ৰামায়ণত 5টা কাণ্ড পোৱা যায়। ঘ. মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল? উত্তৰ, মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। ঙ. মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে? উত্তৰ, মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট উত্তৰাখণ্ড ৰামায়ণ শংকৰদেৱে ৰচনা কৰে। প্ৰথম ছ. হনুমন্ত লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? উত্তৰ হৈছে হনুমন্ত লংকা দৰ্শন কাব্যাংশ সুন্দৰাকাণ্ড ৰামায়ণৰ পৰা লোৱা হৈছে। 2. মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্বযুগৰ কবি কেইজনমানৰ নাম উল্লেখ কৰা। উত্তৰ, হেম সৰস্বতী, হৰিহৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলী। 3. মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ ক'ৰ ৰজা আছিল? উত্তৰ, মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ পুৰণি অসমৰ পূব মধ্যাঞ্চলৰ ৰজা আছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে লংকা নগৰীৰ কাষৰ বননিত হনুমন্তই কি কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল? উত্তৰ, লংকা নগৰীৰ, এইটো নগৰী হ'ব নাৰীৰ হৈ গ'ল, কাষৰ বননিত হনুমন্তই বিভিন্ন ফল ফুলৰ গছেৰে ভৰা দেখিবলৈ পাইছিল। তাৰ ভিতৰত খেজুৰ, আঙুৰ, তেঁতেলী, বীজফুল, বগৰী, আম, জাম, আমলখি, মধুৰিআম, নাগেশ্বৰ, নাৰিকল, বেল, কৰ্দৈ, কমলা, পদুম ফুল, গোলাপ, তগৰ, পাৰিজাত, শেৱতী, মালতী, গুটিমালি আদিকে ধৰি বিভিন্ন ফল ফুল ডাল ভৰি লাগি থকা হনুমন্তই দেখিলে। 6. হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? সেই ৰূপ ধৰাৰ কাৰণ কি আছিল? উত্তৰ, হনুমন্তই এটা মেকুৰীৰ ৰূপ ধাৰণ কৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল। হনুমন্তই নিজ ৰূপে লংকা নগৰীত প্ৰৱেশ কৰিলে তাৰ ৰাক্ষসবোৰে তাক ধৰি বান্ধি লৈ ঘৰে ঘৰে লৈ ফুৰাব বুলি হনুমন্তৰ ভয় হৈছিল। 7. হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া। গোটেই দিনটো লংকা নগৰীৰ কাষত থকা বননিৰ সৌন্দৰ্য উপভোগ কৰাৰ অন্তত গধূলি সময়ত হনুমন্তই এটা মেকুৰীৰ আকাৰ ধাৰণ কৰি লংকা নগৰীৰ প্ৰাচীৰৰ ওপৰত উঠি নগৰীখনৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ধৰিলে। লংকা নগৰীখন দেখিবলৈ অতি বিতোপন। ইয়াৰ চাৰিওফালে সোণৰ গড়, প্ৰাচীৰ আদিৰে আৱৰি আছে। সোণ, মণি, মুকুতা আদিবোৰে ঠাইখনৰ মাজে মাজে জলমলাই থাকি পোহৰ বিলাই আছে। আহল বহল লংকাখনৰ চৌপাশে একোটা ডাঙৰ গড়ে বেৰি আছে। দেৱতা, অসুৰ আদিয়ে পাৰ হ'ব নোৱাৰাকৈ লংকাত শাৰী শাৰীকৈ নানা যন্ত্ৰ সাজি থোৱা আছে। গতিকে সেই ঠাইখন দেখি হনুমন্তই চিন্তিত হৈ পৰিছে। 9. সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল? উত্তৰ, সীতাক বিচাৰি হনুমন্তই বিশাল সাগৰ পাৰ হৈ ত্ৰিকুট পৰ্বতৰ ওপৰত থকা সুবেল শৃংগত বহি গৰ্ব অনুভৱ কৰে। তেওঁ ভাবিবলৈ ধৰে যে শতেক যোজনৰ সাগৰ পাৰ হৈ অহা কোনো গৰ্বৰ কথা নহয়, কিয়নো শতকেই নহয়, কোটি যোজন পাৰ হোৱা সাহসো তেওঁৰ আছে। তাৰ পৰাই তেওঁ চাৰিওফালে চাই লংকা নগৰীৰ বিতোপন সৌন্দৰ্য উপভোগ কৰিবলৈ ধৰিলে। থেংক ইউ।